নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই চাগে আৰু মোৰো ভালেই। মই চিম্পিছ ব্লগৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ কাৰণত ব্লগটো আৰম্ভ কৰিলোঁ আৰু এয়া পিছফালে দেখিছেনে, মোৰ পিছফালে ডেক'ৰেশ্যন কৰি থোৱা আছে। আৰু আজি হৈছে আমাৰ টিকলিৰ জন্মদিন। জন্মদিনৰ বাবে অকণমান চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ আৰু তাকে অকণমান ডেক'ৰেশ্যন কৰি থৈ গ'লহি মোৰ ল'ৰা ৰূপম আৰু লগতে গীতাবা ছোৱালী গুৰিয়া আয়ুষ এনেকৈ সিহঁতকেইটা মিলি পেলাই এনেকৈ ডেক'ৰেশ্যন কৰি থৈ গ'ল অকণমান। তাকে দেখুৱাই দিওঁ ৰ'ব। তাই গৈছে গীতাবাহঁতৰ ঘৰত কাপোৰ পিন্ধিবলৈ আৰু গুৰিয়াই লৈ গৈছে তাইক সজাই পৰাই দিম বুলি। আৰু মই যিহেতু কামতে ব্যস্ত হৈ আছোঁ, ৰাতিপুৱাৰ পৰা ভাবিছিলোঁ ব্লগটো আৰম্ভ কৰিম বুলি, কিন্তু ষ্টাৰ্ট কৰিব পৰাই নাই দিয়কচোন। ঘৰত বহুত কাম থাকে কিবাকিবি কৰা হ'লে। আৰু ফাইনেলি গৈ পেলাই এতিয়া সন্ধিয়া লাগিলে আৰু ভাবিছোঁ এতিয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু আজি যিহেতু তাইৰ জন্মদিন, সকলোৱে তাইক আশীৰ্বাদ কৰিব যাতে আগলৈ ভাল মানুহ হ'ব পাৰে। আমিও আশীৰ্বাদ কৰিছোঁ তাইক যাতে ডাঙৰ হৈ ভাল মানুহ হ'ব পাৰে। আৰু 2018 চনৰ আজিৰ দিনটোতে তাই আমাৰ মাজলৈ আহিছিলে মোৰ কোলা শুৱনি কৰি। আৰু আজি তাইৰ 4 বছৰ কমপ্লিট হ'ল। এয়া গোটেই বাচ্ছা পাৰ্টি আহি ঘৰ ভৰি গ'ল। টিকলিক দেখাই দিওঁ, ওলাচোন গুৰিয়া। টিকলিক দেখাই দিওঁ, ক'ত গ'ল? টিকলি চাওঁ এইপিনে, এইপিনে নহয়, এই খাবা। এই আমাৰ টিকলি ষ্টাইল কৰি আহি গ'ল। তোমাৰ ড্ৰেছযোৰ দেখাই দিয়াচোন অকণমান ৰ'বা। হাই দি দিয়া, হাই এটা দি দিয়া আকৌ। এইফালে চোৱা। এইফালে এতিয়া তিনিজনী খুৰীয়ে মিলি পুৰি বনোৱাত লাগি গৈছে। আৰু এয়া পুৰি বেলিছে ইফালে, আৰু ইফালে গীতাবাই বনাইছে ফুলকবিৰ চব্জি। পাগলা জিগলা খানা। আৰু এয়া মই বনাই থলোঁ আগতীয়াকৈ পনীৰৰ চব্জি। আৰু ইফালে বুটৰ দাইল আধা গীতাবাই বনালে, আধা মই বনালোঁ। দুইজনীয়ে লগ লাগি বনালোঁ। আৰু পেহীয়ে বনাই থৈ গ'ল খীৰখিনি। সকলো বনাই কৰি ৰেডি। এতিয়া ল'ৰা ছোৱালীখিনি আহিলেই হ'ল আৰু টিকলি লৈছে কেক কাটিবলৈ। টিকলি এইফালে চাই দিয়া অকণমান, এইপিনে চোৱা। এতিয়া আমি ঘৰৰ মানুহখিনি আছোঁ বাকী খাবলৈ। আৰু এইফালে টিকলি বাৰ্ডেগালৰ অৱস্থা দিয়াচোন। কিয়? তাইৰ খং, তাইৰ বেলুনবিলাক চবেই লৈ গুচি গ'ল, সেইকাৰণে তাইৰ খং উঠি আছে ন।
আজি তোমাক কি দিলে কোৱাচোন কৈ দিয়াচোন কি দিলে হে কাঁহী বাচন দিছে আৰু আৰু পুতলা দিছে আমি কাইলৈ দেখুৱাম ন কি গিফ্ট পাইছে টিকলিয়ে এতিয়া নেদেখুৱা এতিয়া ৰাতি ন আৰু সিহঁতে ইমান উৎপাত কৰি আছে এইকেইটা সেইটো বান্দৰ এইটো বান্দৰ বান্দৰ বগাই লাষ্ট টাইম চবে খাইছে এতিয়া খোৱা বোৱা সকলোৰে হৈ গ'ল আৰু শেষত এইফালে তাইও টোপনি গ'ল আৰু কাপোৰ কানি নুখোলাকৈ শুই গ'ল আৰু এইফালে ধুনু টোপনি যাওঁ অৱস্থা হোৱা নাই কিন্তু এয়া ৰাতিপুৱা স্কুল আছে এতিয়া শুব দিছোঁ হোৱা নাই মই যে বিচনা পাৰিবলৈ আছে বিচনা পাৰে নাই কিন্তু সিহঁতে শুবলৈ আহি গ'ল আৰু ৰাতিপুৱা এতিয়া 11:15 হৈ গ'ল আৰু এতিয়া আমিও লাহেকৈ শুওঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অল বাটনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুনকৈ আহিবলগীয়া ভিডিঅ' সকলোখিনি পাই থাকে ধন্যবাদ শুভৰাত্ৰি